নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাইম 24 আছাম নৰ্থ ইষ্ট। আজি মই উপস্থিত হৈছোঁ এজন বিশেষ ব্যক্তিক সাক্ষাৎ কৰিবলৈ, আৰু ব্যক্তিজনৰ নাম হৈছে সাগৰ বৰঠাকুৰ। তেওঁ এজন গীতিকাৰ, কবি, গল্পকাৰ আৰু নাট্যকাৰ। ইতিমধ্যে তেওঁ আমাৰ লগত উপস্থিত আছে। তেওঁৰ লগত কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আপোনাৰ চমু পৰিচয়টো দিব। মোৰতো তালুকা আমতল চাৰিআলি। মোৰ তালুকা আমতল চাৰিআলিত দোকান এটা বৰ্তমান। আমতল চাৰিআলিত দোকানতে মই তলুকা লিটাৰ মেলা তিনি তোঁ মোৰ শিৱসাগৰ তীৰ্থত পৰে। হয়, যিহেতু কোৱা হয় যে লিখকৰ জীৱনটো আৰম্ভণি হয় কবিতাৰে, গতিকে আপোনাৰ ক্ষেত্ৰতো তেনে হৈছিল নেকি? মোৰ প্ৰথম কবিতাই আৰম্ভ হৈছিলে। কবিতাৰ পৰাই মই অন্ত তাত হৈছোঁ। আপোনাৰ যি কবিতা আছিল, কবিতাটোৰ বিষয়বস্তু কি আছিল? প্ৰথম সাহিত্যৰ ওপৰত উলিয়াইছিলোঁ, শতপথ অনুষ্ঠানত লৈ। হয়, আপোনাৰ প্ৰথম কবিতাটো প্ৰকাশ পাইছিলনে? পাইছিলে। হয়, আপোনাৰ কবিতাটো আপুনি কেতিয়া লিখিবলৈ আৰম্ভ কৰিছিল? মই প্ৰথম আৰম্ভ কৰিছিলোঁ কাবিত 15 চনৰ প্ৰথম কবিতা। মই তত্তা পাতি 15 মিনিট টাউনতে হাতত কলম তুলি লৈছিলোঁ। সেইটো মোৰ হাৰ্টৰ টাবুল আছিল। হাৰ্টৰ টাবুলৰ টপ দলিয়াই মই এইখিনি আৰম্ভ কৰাৰ পৰা মোৰ হাৰ্টৰ টাবুলটো নাইকিয়া হ'ল। হয়, আপুনি ইতিমধ্যে কৈছে যে আপোনাৰ কিবা ৰোগত আক্ৰান্ত হৈ আছিল, নহয় জানো? হয়, আপোনাৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পাছত এতিয়া সাহিত্য চৰ্চাৰ যি মনোভাৱ, সেই মনোভাৱটো কেনেকৈ জাগ্ৰত হৈছিল আপোনাৰ? মই দোকানত পঢ়ি থাকোঁতে অনেক বস্তু মই তেটা পাইছিলোঁ। এই বস্তুখিনিৰ ওপৰত মই নানা চিন্তা কৰি পেলাই তেওঁলোকৰ ওপৰতে মই আলোচনা কৰি পেলাই মই লিখিছিলোঁ। হয়, দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ আপোনাৰ ওচৰলৈ। দ্বিতীয়টো প্ৰশ্ন মই সুধিব বিচাৰিছোঁ, আপোনাৰ প্ৰিয় কবি কোনজন? মোৰ প্ৰিয় কবি হিচাপে নাই। মই নিজৰ জ্ঞানে লিখা কবি। মই নিজৰ আনৰ ওপৰতে নলৈ নিজৰ হিচাপে মই লিখি থাকোঁ অতলো দোকানত বহি। হয়, আপোনাৰ যে প্ৰিয় কবিজন আপুনি ক'ব পৰা নাই আপোনাৰ প্ৰিয় কবি কোনজন? আচলতে আপোনাৰ যি মনোভাৱ জাগ্ৰত হৈছিল, সেই জাগ্ৰত হোৱা আপুনি কাক অনুকৰণ কৰিছিল? কোনজন ব্যক্তিক অনুকৰণ কৰিছিল? আৰু আপোনাৰ যিহেতু লিখনিসমূহ ইতিমধ্যে কবিতাসমূহো প্ৰকাশ পাইছে, লিখনিসমূহ প্ৰকাশ পাইছে, সেইসমূহত কোনজন ব্যক্তিৰ অৱদান আছে? মোৰ অৱদান আছে এজন মানুহে। তেওঁ মোৰ তেতিয়া মই দোকানত বহি লিখি থাকোঁ, মানে টুকুৰি তাঁতত বোৰত তেওঁ মোক কৈছিল যে এদিন কাটি লোৱাৰ পিছত মই তোমাৰ মানুহ বনাই উলিয়াই পঠিয়াম। আৰু এইজন হ'ল ত্ৰিটুটা তৰুণনাথ নৱদতীয়া নামদানৰ সাহিত্যৰ একমাত্ৰ বৰ্তমান। তেওঁ মোক এইখিনি উপদেশ দি দিলে, আৰু তেওঁৱেই মোক প্ৰথম চিন্তা চৰ্চা কৰি পেলাই লিখিবলৈ বেছি দূৰ ওপৰত চলাইছিলে। হয়, আপোনাৰ লিখনিসমূহত, আপোনাৰ কবিতাসমূহত তেনেদৰে কোনো ব্যক্তিৰ প্ৰভাৱ দেখিবলৈ পোৱা নাযায়। মাত্ৰ আপোনাৰ যিসমূহ লিখনি আছে কেৱল আপোনাৰে প্ৰভাৱ পৰিবলৈ দেখিবলৈ পোৱা যায়, নহয় জানো? হয়, আপুনি কবিতাৰ কোনটো ধাৰাৰ প্ৰতি আকৃষ্ট? বৰ্তমান ধাৰাৰ প্ৰতি আকৃষ্ট। হয়, আপোনাৰ কবিতাত কোনটো ধাৰাৰ প্ৰভাৱ পৰিছে বুলি আপুনি অনুভৱ কৰে? বৰ্তমানত চলি থকা ধাৰাটোতে পৰিছে বুলি মোৰ অনুভৱ হয়। বৰ্তমান চলি থকা সময়ক লৈ পেলাই আকৃষ্ট হৈছে বুলি আপুনি অনুভৱ? সাম্প্ৰতিক অসমীয়া কবিসকলৰ বেছিভাগেই নিৰাশাজনক মন্তব্য পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায়। তাক লৈ আপুনি আশাবাদীনে? মই আশাবাদী নহয়, কাৰণ এদিন নহয় এদিন তেওঁলোক ওলাব বুলি মোৰ ধাৰণা আছে। আপোনাৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে ওলাব বুলি আত্মবিশ্বাস আছে। এদিন নহয় এদিন পাবই লাগিব। তিতি পালেহে তেওঁলোকে কাম কৰিব। পালেহে কাম কৰিব, আপোনাৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে আপোনাৰ এতিয়াও। অসমীয়া নতুন কবিসকলক আপুনি কি পৰামৰ্শ বা কি আহ্বান জনাব? মই অসমীয়া নতুন কবিসকলক এটাই ক'বলৈ বিচাৰোঁ, তেওঁলোকে দ্ৰুত চৰিত্ৰত এদিন নহয় এদিন তাৰ মিঠা ফল পায়ে আহিব। বৰ্তমান নাপালোঁ বুলি হঠাৎ হ'ব নালাগে। এদিন নহয় এদিন মিঠা ফল বৈ কপালৰ লিটনিত। আপুনি বহি থাকিবলৈ মনা কৰিছে, লিখি যাবলৈ কৈছে, ৰচনা কৰি যাবলৈ কৈছে, বহি থাকিবলৈ মনা কৰিছে। এদিন হ'লেও এদিন মিঠা ফল পাবই, নহয় জানো? এদিন নহয় এদিন তেওঁলোকৰ মিঠা ফল আহিবই। কাৰণ মই ভবা নাছিলোঁ যে আজি মোৰ এইদৰে সাক্ষাৎকাৰ ল'বলৈ আহিব। এদিন তেওঁলোকৰ ক্ষেত্ৰতো এনেকৈ সাক্ষাৎকাৰ ল'বলৈ ওলাবই বুলি মোৰ ধাৰণা আছে। হয়, এতিয়া মই আপোনাৰ ব্যক্তিগত জীৱনক লৈ পেলাই কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। আপোনাৰ যিহেতু
লিখনিসমূহ বা কবিতা আপোনাৰ সেই কবিতাটো কিহৰ পৰা আপোনাৰ সৃষ্টি হৈছিলে যিহেতু সাহিত্যক সৃষ্টিৰ এক স্থল বুলি কোৱা হয় হয় প্ৰথম সাহিত্য সভাৰ ওপৰত মই উলিয়াইছিলোঁ অসম সাহিত্য সভা 1916 চনত আমাৰ শিৱসাগৰত তেতিয়া আৰম্ভ হৈছিলে কাৰণ 1917 চনত আমাৰ ইয়াত সাহিত্য সভা প্ৰথম আৰম্ভ হৈছিলে তাৰ পিছৰ পৰা এতবছৰ অনুষ্ঠানত লৈ মই এটা কবিতা আৰম্ভ থৈছিলোঁ এজন ব্যক্তিয়ে মোক কৈছিলে যে এটা তৎপুলি বুলি কবিতা লিখ আৰু এই তৎপুলি বুলি তিব্বতলিতা নামৰ ব্যক্তিজনে মোক বৰপুখুৰীৰ পৰা ৰাতি দিয়াৰ পিছত মই তৎপুলি নামৰ কবিতাটো আৰম্ভ থৈছিলোঁ লিখিবলৈ হয় সেই কবিতাটো কিমান চনত প্ৰকাশ পাইছিল নে সেই কবিতাটো এইটো প্ৰথাত পাইছিলে 2016 চনত প্ৰথম প্ৰথাত পাইছিলে এই কবিতাটো হয় ক'ত প্ৰকাশ পাইছিল দুগতলি নামটান হাইটুলত প্ৰথাত পাইছিলে এইটো যুগতলিত প্ৰকাশ পাইছিলে ন আৰু কোনজন ব্যক্তিৰ সহযোগত আপুনি সেই পুথিখন কবিতা পুথিখন প্ৰকাশ কৰিছিল হৰেণনাথ দেৱ উদ্বোধন কৰাইছিলে হৰেণনাথ দেৱে উদ্বোধন কৰাইছিলে সেই কবিতা পুথিখন ন এতিয়া আপুনি হৰেণনাথ দেৱক আপুনি কি ক'ব বিচাৰিব তেওঁ মোক কৈছিলে যে মই এজন কিতাপ উলিয়াওঁ বুলি তেওঁ মোক যথেষ্ট তত্ত্ব ধৰি ভুল যে উদ্ধ চাই পেলাই তেওঁ কবিতা কিতাপখন উলিয়াবলৈ আৰম্ভ কৰিছিলে লগত নিৰুৎপল বৰুৱা আছিলে জড়িত নিৰুৎপল বৰুৱাই হৰেণনাথত মাতি আনিছিলে আনি পেলাই তেওঁক মোৰ হাতত টমটাই দি নিৰুৎপল বৰুৱাই দৌল থৈ তাৰপিছত হৰেণনাথে অটলতিনি তাই তেতিয়া মোৰ 5টামান কবিতা আছিলে তেওঁ তাই 50টা কবিতা এখন কবিতা পুথি উলিয়াই দিলে অনামী ভাৱনা ঢৌ বুলি এইধৰণে হয় কবিতা পুথি অনামী ভাৱনা ঢৌ হয় আৰু আপুনি কিমান কবিতা প্ৰকাশ কৰিছিল মই বৰ্তমান কবিতা হিচাপে 50টা কবিতাই উলিয়াই দিলোঁ আৰু আনত অইন কিতাপত ওলাইছে মোৰ নিজৰ কিতাপৰ উলিয়াবলৈ মোৰ সমৰ্থ নাই আৰু সমৰ্থ হোৱা হ'লে মই উলিয়ালোহেঁতেন অনেক কবিতা মই লিখি থোৱাহেঁতেন কবিতা সমৰ্থ নাই মানে আপুনি আৰ্থিকভাৱে দুৰ্বলৰ কথা কৈছে নেকি হয় আৰ্থিকভাৱে মই দুৰ্বল এইটো মই উলিয়াব পৰা মোৰ কেপাচিটি নাই আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে আপুনি সেই পুথিসমূহ প্ৰকাশ কৰিব পৰা নাই হয় আৰু আৰু আপুনি আৰ্থিকভাৱে যিহেতু আপুনি বিচাৰে নেকি যে প্ৰকাশ পোৱাটো আপুনি বিচাৰে নেকি মই বৰ্তমান বিচাৰোঁ কোনোবা ব্যক্তি যদি ওলায় তেওঁলোকে প্ৰথাত কৰিবলৈ মই অমুক দিম বুলি মই মনত কল্পনা কৰি আছোঁ কাৰণ মই লিটিটো মনৰ পূৰ্তিত কোনোবাই পঢ়ি যায় যদি তাৰ ওপৰত কিবা উপায় তেওঁলোকে প্ৰথাত তত আৰু মই দিতেবি থোৱা প্ৰায় দুটেইখিনি হয় আপুনি এইটো ক'ব বিচাৰিছে যে যদি কোনোবা হতাশয় ব্যক্তি যদি আহি পেলাই যদি আপোনাক যদি কয় আপোনাৰ লিখনিসমূহ যদি আপোনাৰ পৰা বিচাৰে আপুনি দিবলৈ সাজু আপুনি অনুমতি প্ৰদান কৰিব কৰিম আপুনি নিশ্চিতভাৱে আপুনি অনুমতি প্ৰদান কৰিব তেওঁলোকক অনুমতি প্ৰদান কৰিম যিহেতু অইন নামটো কাটিলেই হ'ল হয় হয় আৰু কি ক'ব বিচাৰিছে আৰু তত মানে তেওঁলোকৰ মনৰ হেঁপাহে যদি আন ল'ৰা ছোৱালী মানুহ হ'ব পাৰে কিছুমান তথা লৈ তেওঁলোক মানুহ হোৱাটো মই বিচাৰোঁ আপুনি এইটো কথা আপুনি অৱগত কৰিছে যে যিহেতু আপোনাৰ লিখনিসমূহ পাই পেলাই পঢ়ি যদি কোনোবাই যদি মনত যদি আনন্দ পায় বা কিবা এটা জ্ঞান পায় গতিকে আটাইতকৈ আপোনাৰ সুখ আটাইতকৈ ডাঙৰ সুখ আৰু একো হ'ব নোৱাৰে নহয় জানো হয় তাতে ডাঙৰ সুখ জীৱনত এইটো নাতাতে যিহেতু আপোনাৰ লিখনিৰ পৰা কিবা এটা শিকিব বা কিবা এটা আনন্দিত হ'ব নহয় জানো হয় তাৰ ওপৰত অইন আনন্দ নাই বুলি মই ভাবোঁ হয় এজন কবি হ'বলৈ হ'লে বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয় নহয় জানো হয় গতিকে আপোনাৰ ক্ষেত্ৰত তেনে কিবা ঘটিছিল নেকি ঘটিছিলে কাৰণ মই ইয়াত তেতিয়া টেবুলখনত তামোল পাণৰ দোকানখনত মই বহি থাকোঁ নানা তিনিটা থৈ লিখি থাকোঁ মোৰ তেতিয়া বহুতে পাতল বলীয়া অনেক তিততাত হৈছিলে কিন্তু মই তাৰ ওপৰতো এটা কবিতা উলিয়াই থৈ দিওঁ সেইটো পাতল নামৰ এটা কবিতা মই উলিয়াই দিয়া আতে মই পাতল নে পৃথিৱীখনত যদি মই তিনি পাওঁ তেনেতে মাতৃভূমিত যদি মই তিনি পাওঁ জন্মভূমি আই বোপাই তিনি পাওঁ মই তেনেদৰে পাতল বুলি মই এটা প্ৰশ্ন থৈ পেলাই তেনেতেও এটা কবিতা মই উলিয়াই দিয়া হাতে মই পাতল মই বলীয়া বুলি মই লিখা হাতে হয় আপুনি এইটো ক'ব বিচাৰিছে যিহেতু আপোনাক বহুতে পাগল বুলি কৈছিলে সেই সময়ত যেতিয়া আপুনি দোকানখনত যেতিয়া বহি পেলাই আপুনি লিখনিসমূহ লিখিছিলে তেতিয়া আপোনাক বহুতে পাগল কৈছিলে বহুতো বলীয়া কৈছিলে আৰু এটা কথা যে সাহিত্যক সৃষ্টিৰ স্থল বুলি কোৱা হয় গতিকে সেই এক জ্বলন্ত উদাহৰণ আপুনি হয় মই তাৰ উদাহৰণ এটাই দিছোঁ এতিয়া পাতল বলীয়া মানুহে কিছুমান কাম তৰিব পাৰে সকলোৱে তৰিব নোৱাৰিলে পাতল বলীয়াই বেছি কাম তৰে তাৰ উদাহৰণটোৱে মই তেতুৱালোঁ যিহেতু আপোনাক পাগল বুলি ক'লে আপুনি সেই পাগলৰ ওপৰত আপুনি সেই কবিতা আপুনি লিখি উলিয়ায় হয় বলীয়া বুলি ক'লে
বলিয়াৰ ওপৰত আপুনি লিখি উলিয়ায় আৰু অন্যান্য বহুতো কথা আছে, বহুতো কথাৰ ওপৰত বহুতো গালি গালাজো হয়তো আপোনাক পাৰিছে নহয় জানো, হয়। বহুতো ইটিকিং কৰিছে, বহু লোকে আপোনাক ইটিকিং কৰিছে, তাৰ মাজতো কিছুমান সদাশয় ব্যক্তিৰ বাবে আপুনি আজি এই পৰ্যায়ত পাইছে, এই লিখনিসমূহ আগবঢ়াই আহিবলৈ পাৰিছে। হয়। গতিকে সেই বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ পেলাই আপুনি লিখনিসমূহ আগবঢ়াইছে, লিখনিসমূহ লিখি আছে, বৰ্তমান সময়লৈকে আপুনি লিখি আছে হয়। নহয় জানো। গতিকে আপুনি এটা উদাহৰণ, আপোনাৰ যিহেতু কথা, আপুনি এটা কথা ক'লে যে যিহেতু আপোনাক যিহেতু পাগল বুলি ইটিকিং কৰিছিলে, কিন্তু সেই কথাষাৰ আপুনি নেতিবাচক হিচাপে ল'লে নহয় জানো। মই এইটো আশীৰ্বাদ বুলি ল'লোঁ, আশীৰ্বাদ বুলি লৈ এটা কাৰণেই তৰিলোঁ, তেওঁলোকত মই পাতল হৈ নহয় মানুহৰ মুঠৰ হাতত মানৱতাত তেতুৱাবলৈ মই বাধ্য হ'লোঁ। পাতলৰ উত্তৰটো পাতল তাত তই, পাতলতে ভাত তাতে, তাৰ উদাহৰণ মই দিলোঁ এতিয়া। হয়, আপোনাক যেতিয়া পাগল বুলি কৈছিলে সেই সময়ত চাগে কোনো আপুনি প্ৰত্যুত্তৰ দিয়া নাছিলে নহয় জানো। আপুনি প্ৰত্যুত্তৰ তাৰমানে এতিয়াহে দিছে, এতিয়াই মই প্ৰত্যুত্তৰ আপুনি বেলেগ একোৰে দিয়া নাই, আপুনি কবিতা লিখনিৰে আপুনি প্ৰত্যুত্তৰ দিছে নহয় জানো। মই কবিতা আটাৰত মই প্ৰতিটো উত্তৰ দিবলৈ বিচাৰিলোঁ, বাটল তোন কবিতা আটাৰত মই তেতুৱালোঁ। লেখক আৰু পাঠকৰ সম্পৰ্কটো এৰাব নোৱাৰা ধৰণৰ বহু লেখকে এই কথাষাৰ মনত নৰখাকৈ লিখি যায় যেন লাগে। এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? এইটো লিটচেতন হ'বলৈ হ'লে তেওঁ নানা চিন্তা মাতে, তেওঁ লিটনিটোৰ ওপৰতে গুৰুত্ব দিব লাগে। তেওঁ নিজেই গুৰুত্ব দি পেলাই টিটোৰ ওপৰত ভিত্তি কৰে, তেওঁ তাৰ নিজৰ ওপৰতে গুৰুত্ব লৈ পেলাই লিটাৰটো উচিত বুলি মই ভাবোঁ। হয়, আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, যিহেতু নৱপ্ৰজন্মই যিহেতু বৰ্তমান সময়ত সামাজিক মাধ্যমক লৈ পেলাই ব্যস্ত দেখিবলৈ পোৱা যায়, সেই তাক লৈ পেলাই আপুনি কি ক'ব বিচাৰিছে? তেওঁলোকে নতুন প্ৰজন্মত এটাই মই উদাহৰণ দিবলৈ বিচাৰিছোঁ, তেওঁলোকে লিখা মেলাত বেছি লিখা মেলাৰ ওপৰত গুৰুত্ব দিলে নিজৰ ভৱিষ্যত পোহৰত পাব, অন্ধতা দিব নহ'লে তেতিয়াও পাব নাপায়। মানুহে কিমানেই মোবাইল টিপিব, ইমানেই অন্ধতা স্থাপন কৰিব লাগিব। বৰ্তমান সময়ত মোবাইলে নোটোৱাই লিটনিৰ ওপৰত বা নিজৰ শিক্ষা দিবনে এটোৱাব। হয়, তাৰমানে ক'ব বিচাৰিছে যে যিহেতু সামাজিক মাধ্যমে কেতিয়াও এজন ছাত্ৰৰ বা এজন ছাত্ৰীৰ জীৱন কেতিয়াও উজ্জ্বল কৰি তুলিব নোৱাৰে, উন্নতি কৰি তুলিব নোৱাৰে নহয় জানো। গতিকে আপুনি যিসকল বৰ্তমান নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক তথা যিসকল আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিছে? তেওঁলোকে নিজৰ ধ্যান, নিজৰ ভৱিষ্যত নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দিবলৈ শিকিব এতিয়াৰ পৰা লাগিব, তেতিয়াই তেওঁলোক মানুহ হ'ব পাৰিব। আনৰ ওপৰত বহি দিয়াটো আচল মানুহ হ'ব তেতিয়াও হ'ব নোৱাৰে। নাটকসমূহ গীতসমূহ আপোনাৰ কেতিয়া প্ৰকাশ পাইছিল? এইদিনে এতিয়ালৈকে প্ৰকাশ পোৱা নাই। বৰ্তমান মই লিখি আছোঁ আৰু মই বহুতত দিছোঁ, কোনেও নাটক এজন কৰিবলৈ নিবিচাৰে, কাৰণ আমাৰ নিচিনা টুটীয়া মানুহ নাটক পটকে ধৰিবলৈ নলয়, আমাৰ টুটকা দিয়া মানুহ নাই। হয়, আপুনি ক'ব বিচাৰিছে যিহেতু আপোনাৰ আৰ্থিকভাৱে যিহেতু দুৰ্বল হোৱাৰ বাবে আপোনাক অনুপ্ৰেৰণা দিয়া ব্যক্তি বহুতো কম হয় নহয় জানো। হয়, অনুপ্ৰেৰণা দিয়া, সাহস দিয়া ব্যক্তি বহুতো কম, গতিকে আপোনাৰ লিখনিসমূহ চোৱা মানুহ বহুতো কম হয় নহয় জানো। হয়, আশা কৰোঁ অতি শীঘ্ৰে আপোনাৰ লিখনিসমূহ যিহেতু প্ৰকাশ পালেই, আশা কৰোঁ যিহেতু সকলোৱে যাতে আঁকোৱালি লয়। আৰু প্ৰাইম 24 অসমৰ ফালৰ পৰা আপোনাক বিশেষ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই মূল্যৱান সময়কণ দিয়াৰ বাবে। আৰু আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।